तो प्रॉब्लेমৰ কথা কৈছিলো মই What's up everybody, welcome back to a new video. तो आज এটা বেলেগ ধৰণৰ ভিডিও লৈছো আপোনালোকলৈ তো আজি মই ক'ব কৈছো যে মোৰ বাইকখনত কি কি প্ৰবলেম পাইছো কি কি পোৱা নাই তো এতিয়া বেছি দেৰি নকৰি জলদি জলদি মটৰ ব্লগিং ষ্টাৰ্ট কৰো সো আমাৰ লেলো বাইকো লগত লৈ ল সো প্ৰবলেমৰ কথা কৈছিলো মই তো প্ৰবলেম মানে কি যেতিয়া আমি এখনত 150 মানত থাকো তেতিয়া ইমান গাড়ীখন মানে এনেকৈ হৈ যায় মানে পুৰা কপি যায় আৰু এটো সাকে টায়াৰৰ কাৰণে হ'ব পাৰে কাৰণ এমআরএফ টো ইমান এটা ভাল টায়াৰ নহয় যেন লাগিছে মোৰ তো কেতিয়া মালো এতিয়াটো ঠিকে কৰি দিছে এতিয়া আকৌ মেজিলাৰ দি দিছে মানে মই যেতিয়া লৈছিল তেতিয়া এমআরএফ দিছিল গাড়ীখন কমফৰ্টেবল আছে বহুত বাকি মই লং ৰাইড বহুত কেইটা গৈছো এইখনৰে মানে ডিউক এটো কাৰণে ভাল লাগে পুৰা কমফৰ্টেবল হয় যদি আপুনি অফৰোডিং পায় অফৰোডিংতো কামত দিব আৰু BS6 হিচাপে হিটিং প্ৰবলেম ইমান নাই ঠিকই আৰু মাইলেজও ভাল মাইলেজে দিয়ে আপোনালোকে মোৰ লাষ্ট ভিডিও এটা বনাইছিলো মাইলেজৰ যদি চাইছে গম পাব আৰু যদি চোৱা নাই মোৰ ডেসক্ৰিপচনত লিংক থাকিব আৰু কৰ্নাৰিংৰ কাৰণে তো বেস্ট বুলি ক'ব লাগিব কাৰণ আপোনালোকে জানে কৰ্নাৰিং ৰকেট বুলি কোৱা যায় আৰু কৰ্নাৰটো লোৱান্তে মানে পুৰা এগ্ৰেছিভ মুডত ল'ব পাৰি আৰু কৰ্নাৰটো আৰু মই এইটো ভিডিও আগতে বনাব খুজিছিলো মানে 10000 কমপ্লিট হোৱাৰ পিছতে আৰু গাড়ীবিলাক সব কেনেকৈ আহে আৰু এতিয়া মোৰ ৰানিং হল 11721 মানে ভিডিওটো বনাব টাইমে পোৱা নাছিলো আৰু ABS আৰু গাড়ীখনৰ এটা প্ৰবলেম পাইছো মই ABS টো মানে কি হল নিজে নিজে ফেল দেখাই থাকে আৰু বহুতৰ তাতে মই দেখিছো এইটো আৰু ইঞ্জিন মিস কিন্তু বহুত হয় এইখনত মই মোৰখনতো পাইছো মোৰ লগৰ এজনৰ তাতো পাইছো আৰু বহুত মানে 390 নতুনকে লোৱা বহুতৰ পৰা শুনিছো মই যে ইঞ্জিনটো মিস হৈ থাকে আৰু কিহৰ কাৰণে গম নাপাও কোম্পানীৰ ফালৰ পৰা কিবা প্ৰবলেম হ'ব পাৰে আৰু কুইক শিফটাৰ যোনটো দিছে ভালে হয় কিন্তু কুইক শিফটাৰটো যেনেকৈ কাম কৰিব লাগে হেনেকে নহয় আৰু ইমান অলপ ৰাফ লাগে যেটো পিকআপটো জানে ভালে পিকআপ ইনস্ট্যান্ট প্লাস টপ স্পিডও ভালে উঠি যায় আৰু কেইদিন মানৰ পৰা মই এটা হিটিং প্ৰবলেম পাইছো মানে BS6 ৰ হিটিং প্ৰবলেম নাই মই পোৱাই নাছিলো এই 8 মান্থ মান হ'ব মোৰ এতিয়া গাড়ী লোৱাৰ তো লাষ্ট কেইদিন মানৰ পৰা কিবা এটা ABS আপডেট দিয়াৰ পৰা এনেকৈ হিটিং প্ৰবলেম মানে এইখিনি আহিলো এই সাইডাল কথা উঠিলে মোৰ আৰু গাড়ীখনো বহুত হিট হৈ থাকে আৰু ৰেডিয়েটৰ যোনটো ৰেডিয়েটৰৰ কেতিয়াবা ফেনখন ইমান কম হিট হ'লেও চলি যায় আৰু কেতিয়াবা বহুত হিট হোৱাৰ পিছতো নচলে মানে এইটো প্ৰবলেম কিহৰ কাৰণে মই গম নাপাওঁ আৰু এইকেইদিন পুৰা ৰ'দ অকল ৰ'দ सजना जी तेरे बिना जिया लागे ना हम से मांगे तुझे और कुछ मांगे ना সেইকাৰণে পুৰা লং শার্ট পিন্ধি আহিছো মানে নহলে হাতখন দুখন বেলেগ দেশৰ মেপৰ নিচিনা হৈ যায় মানে ভিডিওটো মই এটা জায়গাত ৰখি ভালে ভালকে বনাব পাৰিলো হয় কিন্তু এনেকে গৈ বনাই আছো আপোনালোকৰ বৰ না লাগে কাৰণ মই ৰিভিউ দিয়া ইমানো এটা ভাল নহয় আৰু মোৰ মানে অলপ কামো আছে সেইখিনিও কৰিলো একেলগে সেইকাৰণে ওলাই আহিলো
আৰু লং ৰাইডততো পুৰা কমফৰ্টেবলে লাগে মোৰ কাৰণে। আৰু ডেইলি ইউজৰ কাৰণেতো একদমেই নহয় এইখন বাইক, সেইটো মই নিজেও জানো। আৰু ষ্টুডেণ্টবোৰৰ কাৰণে অলপ প্ৰব্লেম হৈ যাব পাৰে, কাৰণ মই নিজেও এজন ষ্টুডেণ্ট, মাজে মাজে অলপ প্ৰব্লেম হৈ যায়। আৰু যিখিনি এতিয়ালৈকে মই ক'লোঁ এইখিনি মোৰ ফালৰ পৰা মানে পাৰ্চনেল ৰিভিউ। ঠাইটো ধুনীয়া লাগি আছে আৰু ইমানখিনি প্ৰাইচ ৰেঞ্জত বহুতখিনি ফেচিলিটি দিছে আৰু ইলেক্ট্ৰনিক্সটো বহুত আহিছে এবাৰ BS6ত। আৰু ৱেইটটো পুৰা কণ্ট্ৰল কৰিব পৰা ৱেইট হয়, মানে আমাৰ কাৰণে ভালেই। আৰু তো কণ্ট্ৰলিংটো মই ভালেই পাইছোঁ এইখনত। আৰু লুকৰ কথাটো ক'বই নালাগে, বহুতেই এগ্ৰেছিভ লুক হয়। আৰু মই ভাল পোৱাৰ কাৰণটো হ'ল হেডলাইটটো কিন্তু বম চালি হয় এইখনৰ। আৰু কোনে কোনে ডিউক 390 ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আগলৈ মানে লং ৰাইডত গম পাব আপোনালোকে কেনেকুৱা এক্সপিৰিয়েঞ্চ। তো আজিলৈ এইখিনিয়ে আছিল। এতিয়া জল্দি মই কামটো কমপ্লিট কৰি ঘৰত গৈ থাকোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। तो आपको लोग कम नेक्स्ट वीडियो। टिल देन बाय बाय, टाटा एंड लव यू गाइस। वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी। मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं।